যে 125 সংবিধান সংশোধনী বিধেয়ক আৰু বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা যদি আখৰে আখৰে সময়মতে যদি ৰূপায়ণ নহয় নিখিল বড়ো ছাত্ৰ সন্থা গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনত নামিবলৈ আমি বাধ্য হ'ম কিন্তু ট্ৰাইবেল ষ্টেট বুলি তেনেকুৱা ৰিকগনিশ্যন ইণ্ডিয়াত সংবিধানত তেনেকুৱা লিপিবদ্ধ নাই যিকোনো বিনিময়ত অহা উইণ্টাৰ ছেছনত 125th এমেণ্ডমেণ্ট পাৰিত হ'বই লাগিব নৱেম্বৰৰ শেষ পিনে আমি এই কাৰ্যসূচী আমি হাতত লৈছোঁ এইটো কথা স্পষ্ট যে যোৱা জুলাই আৰু আগষ্ট মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ ইয়াৰ লগতে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন ডাঙৰীয়াক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰজাতি দল মোৰ সৈতে খৰমদা ৱাৰী আছে আমাৰ ভিপি আৰু আমাৰ জিএছ কণিন বসুমতাৰী আমি এটা প্ৰজাতি দলে একেলগে যাই পেলাই গোবিন্দ মোহন ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু এই সাক্ষাতৰ পিছত গোবিন্দ মোহন ডাঙৰীয়াক আমি কৈ আহিছিলোঁ যে 125 সংবিধান সংশোধনী বিধেয়ক আৰু বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা যদি আখৰে আখৰে সময়মতে যদি ৰূপায়ণ নহয় নিখিল বড়ো ছাত্ৰ সন্থা গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনত নামিবলৈ আমি বাধ্য হ'ম সেইটো এতিয়া নতুন সিদ্ধান্ত নহয় এইটো অলৰেডি জুলাই আগষ্ট এই নিৰ্বাচনৰ আগতে আমি কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াক সাক্ষাৎ কৰি পেলাই অৱগত কৰি আহা আৰু মিডিয়াত কোৱা এইটো আমাৰ সিদ্ধান্ত এই সিদ্ধান্ত অনুযায়ী আমি শীতকালীন অধিৱেশনলৈ টাৰ্গেট ৰাখিছোঁ আৰু যিকোনো বিনিময়ত অহা উইণ্টাৰ ছেছনত 125th এমেণ্ডমেণ্ট পাৰিত হ'বই লাগিব ইয়াৰ কোনো বিকল্প নাই আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজে যিকোনো পন্থালৈ আমি আন্দোলনত শান্তিপূৰ্ণ আমি আন্দোলনত নামিবলৈ আমি বাধ্য হ'ম নাই জনজাতি বুলি তেনেকুৱা কনচেপ্ট মানে ৰাজ্য বুলি কোনো কনচেপ্ট নাই মানে ট্ৰাইবেল ষ্টেট বুলি আপুনি সমগ্ৰ ভাৰতত যদি চাই আপুনি আজি ছত্তীশগড়টো যদি চাই ঝাৰখণ্ড যদি চাই আপুনি যদি উৰিষ্যা চাই চেণ্ট্ৰেল ইণ্ডিয়াত বহুতো তেনেকুৱা ট্ৰাইবেল কমিউনিটি ডমিনেটেড ৰাজ্য আছে তো তেনেকুৱা ট্ৰাইবেল ষ্টেট বুলি কোনো নামকৰণ নাথাকে কোনোবা ৰাজ্যত জনজাতিৰ সংখ্যা বেছি হ'ব পাৰে কোনোবা ৰাজ্যত জনজাতিৰ সংখ্যা কম হ'ব পাৰে কিন্তু ট্ৰাইবেল ষ্টেট বুলি তেনেকুৱা ৰিকগনিশ্যন ইণ্ডিয়াত সংবিধানত তেনেকুৱা লিপিবদ্ধ নাই এইটো মানুহে বনাই লোৱা এটা কনচেপ্ট মানে জনজাতিৰ সংখ্যা বাঢ়ি যাব পাৰে কিন্তু এইটো ট্ৰাইবেল ষ্টেট বুলি কোনো তেনেকুৱা লিপিবদ্ধ সংবিধানিক মৰ্যাদা তেনেকুৱা নাই